তো হাই হেল্ল' নমস্কাৰ। আজি আহিছোঁ টাটা শ্ব'ৰুমত। তো মোৰ ব্ৰ এজনে গাড়ী এখন ল'ব, তো বলক যাওঁ। বৰ্তমান আহি পালোঁ আৰু তো এইফালে গাড়ী নীলু ব্ৰয়ে গাড়ী ল'ব, ভাই আজি আমাৰ গাড়ী ল'ব টাটা গাড়ী, টাটা পাঞ্চ। তো এয়া চাওক, তো কথা পাতি আছে আৰু বৰ্তমান চাই লওঁ আৰু কিমান টাইম লাগে। এতিয়া এখোজ দুখোজকৈ ভিতৰলৈ সোমাই আছোঁ। তো আজি চাই লওঁ, আজি গাড়ী লৈ কিনেহে যাম। হয়তো লৈ যাম, নহয় পানী লৈ যাম, নহ'লে চচৰে হ'লেও লৈ যাম। তো এইফালে চাওক শ্ব'ৰুম পূৰা একদম উথল মুথল হৈ আছে। চাই লওঁ, বাহিৰত যিমান গৰম আছিল একচুৱেলি ইয়াতে অলপ ঠাণ্ডা পৰিৱেশ চলি আছে। তো গাড়ীখনৰ বাকী বস্তু আপোনালোকক দেখাই আছোঁ মই। ফাইনেলি গাড়ীখন দেখাই দিছোঁ আপোনালোকক, এইখন যিখন মানে এতিয়া আমি পাৰ্চেছ কৰিম আৰু। তো দাদাই বুজাই দিব বাকীখিনি। তো দাদা আপোনাৰ নামটো ক'ব। ঠিক আছে বাৰু, গাড়ীখিনিৰ বিষয়ে আপোনাক মই দেখাই আছোঁ। এইবোৰ অলপ কৈ দিব। এইখন পাঞ্চ ৰিডাম হয়। অঁ, এইখনত আপোনাৰ বেলেগ বেছিক ফিচাৰ্ছটো হেৰি নাহে। এইটো ইণ্ডিকেটৰটো ইয়াতে আহি যাব। আচ্ছা, বাল্ব পাই যাব। অঁ, লগত ভিতৰত পাব আপুনি দেখি দিব। ভিতৰৰ পৰা দেখাই দিয়ে। ভিতৰটো দেখাই দিব পাৰে। ভিতৰত আপুনি ইক' মোডটো পাই যাব ইয়াতে। আচ্ছা, এইটো ইকনমি মোড। যেতিয়া চিটিত ধৰক আপুনি বেছি জাম থাকে, তেতিয়া ফিউল এফিচিয়েঞ্চি বঢ়াবৰ কাৰণে আচ্ছা, ইকনমি মোডটো পাই যাব এইটো। অঁ, তাৰপিছত অটো ষ্টাৰ্ট, আইডিয়েল ষ্টাৰ্ট চব বুলি কয় এইটো। অঁ, ধৰক জামত আছে, কেতিয়াবা ক্লাছ ধৰিলে, ক্লাছ এৰি দিলে নিজে ষ্টাৰ্ট অফ হৈ যায়, ষ্টাৰ্ট অফ হৈ যায়। এইটো তেলটো বঢ়াই দিয়ে। ঠিক আছে, এচি পাই যাব, ইয়াতে এচি আছে। আচ্ছা, বাকী ইয়াতে এইখন কি হয়, এইখন আপোনাৰ মডিফাই কাৰণে বেষ্ট গাড়ী হয়। মডিফিকেশ্যন কৰিবৰ কাৰণে বেষ্ট গাড়ী। এইখন বেছিক গাড়ী আহে। অঁ, আপুনি মিউজিক চিষ্টেম লগাই ল'ব পাৰে, টাচ স্ক্ৰীণ মিউজিক চিষ্টেম লগাই ল'ব, স্পীকাৰ নিজৰ মতে লগাই ল'ব পাৰে, বাকী এল'হুইল লগাই ল'ব পাৰে। এল'হুইলটো এক্সট্ৰাকৈ লগাই ল'ব পৰা যাব পিছত। গোটেইখিনি এইখন বেষ্ট গাড়ী হয় আৰু মডিফিকেশ্যন হয়। নৰ্মেল আৰু গাড়ী। আচ্ছা আচ্ছা, EBS CBS আহিয়ে গাড়ী। ঠিক আছে বাৰু। দাদা এই এড্ৰেছটো কৈ দিয়ক এবাৰ গাড়ী মানে শ্ব'ৰুমটো। ছুপাৰ মাৰ্কেট যিখন ব্ৰিজ আছে, ব্ৰিজৰ ফায়াৰ ব্ৰিগেড অফিচৰ একদম অপজিটত স্পেচৰ চাইডত। আৰু নহ'লে ওৰছ চিনেমা মলটো গণেশগুৰি চাইডে আহে, ব্ৰিজৰ তলেৰে আহিব, ওৰছ চিনেমা মলটো পাৰ হৈ কিনে আমাৰ শ্ব'ৰুম পায়। ঠিক আছে বাৰু, ধন্যবাদ, ভাল লাগিল লগ পাই। তো এইটো হৈছে শ্ব'ৰুম, এইটো হৈছে আপোনাৰ ছুপাৰ মাৰ্কেটতে আছে, ডাইৰেক্ট পূৰা মেইন জেগাত। এইটো চাওক ইয়াৰ আৰু অঁ, তো ফাইনেলি গাড়ী হৈ গ'ল এতিয়া। তো নীলু ভাইয়ে গাড়ী লৈ ল'লো ফাইনেলি। আনিলোঁ ভাইয়া, पार्टी होगा आज राति, पार्टी होगा। ये हमारा गाड़ी है और ये हम लोग है। আজি তো নহয় বাৰু, 1-2 তাৰিখ মানে ভিতৰত পাৰ্টি হৈ যাব। আৰু ভাইয়া এতিয়া টেনশ্যন নাই আৰু পৰা মালিকৰ ব্ৰিজৰ ওপৰত উৰাই লৈ গ'লে নতুন গাড়ী নতুন ব্ৰিজ। মালিগাঁও ব্ৰিজৰ অপেনিং, মোৰ গাড়ীও অপেনিং পূৰা মিলি গৈছে আজি একেলগে। তো বাৰু, তো যিহেতু নতুন গাড়ী ডিলাৰৰ পৰা ওলালোঁ, তো এতিয়া গৈ আছোঁ গণেশ মন্দিৰ 9 মাইলত আছে। তো আমি গোটেইকেইটাই যাই আছোঁ, নতুন গাড়ী ন, তো অলপ পূজা কৰি লোৱাটো ভাল হ'ব আৰু। তো সেইটো কাৰণে আগবাঢ়ি গৈ আছোঁ আৰু। তো তালৈকে যাওঁ বলক, একেলগে দেখাই আছোঁ বাকীবোৰ। ফোন কৰি আছোঁ দিয়া গীটাৰটো নতুন গাড়ী চলাই কেনেকুৱা লাগিছে? বঢ়িয়া ভাল লাগিছে ন? বহুত স্মুথ হয়, স্মুথ আছে ন? বহুত ধুনীয়া। আৰু কোনটোক কি সুধিম বাবা, তোৰ বহি কেনে লাগিছে? মজা লাগছে, ভৰি চৰি দাঙি লৈছে, বহি মজা লাগিছে। আৰু বাকী নীলু তোমাৰ কেনেকুৱা আজি মনটো কেনেকুৱা লাগিছে? অলপমান মনটো ভাল লাগছে। আজি 8 বছৰ পিছত কষ্ট কৰি অলপমান মানে হয়তো নাজানো, মোতকৈ বহুত সফল মানুহ আছে, কিন্তু মোৰ কাৰণে মই আজি এইখিনি প্ৰাউড মমেণ্ট আৰু। বাকী ফিলিংছ বেটাৰ আৰু ফিলিংছ বেটাৰ। ঠিক আছে বাৰু, যিয়ে নহওক।
প্ৰথমতে মন্দিৰ গ'লোঁ, পূজা চূজা কৰিলোঁ, তাৰপিছত গাড়ীখনৰ অলপ কাম আছিল নিলোঁ, তো ছিট কাভাৰ লগালে, তাৰপিছত মিউজিক চিষ্টেম লগালে, তো গোটেইখিনি ইয়াতে কৰি ল'লোঁ এইখন দোকানতে। তো চিনাকি আছিল নীলু ভাই, তো গাড়ী হৈ গ'ল ৰেডি। তো এতিয়া আমি ওলাই দিওঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ। বাই বাই।